ভাবে বনোৱা আছে, গতিকে ইয়াক কোনো যাতে সিৰিয়াছলি হাসানি ভাই কিছুমান চহৰত ধনী মানুহবিলাকে ইমান ধুনীয়াকৈ ড্ৰেছ পাতি পিন্ধি দামী গাড়ী লৈ ফৰ্মেল ড্ৰেছত ফেমিলিৰ লগত বিয়া বা পাৰ্টি খাব যাব, চাই কিবা এটা ভাল লাগে। আমাৰ গাঁৱত বিয়া খাব আহিলে মানুহবিলাকে যেনকৈ আহে নহয়, জানো আমাৰ গাঁৱত বানপানীয়ে উঠছি, বানপানী হবে তেৰিকা মই আহি ভুলে কৰি দিলোঁ কিজানি, মই নাহাই ভাল আছিল। বানপানীৰ দুখত গুচি যায়। একবাৰ বাইদেৱে আমাৰ বিয়াত আছিল, বাইদেৱে যেনকৈ মেখেলা কচি আহিছে নহয়, চলি পলি মাজত এই মাটি চাটি লাৰি ধৰবাই নোৱাৰি ল'ৰা গুণটো ছোৱালী গুণটো। ভিনদৈ পিছে পিছে আহি থাকিব বঢ়িয়াকৈ চাদা আৰু বিৰি টানি টানি আহি থাকে। সিহঁতৰ এনেকুৱা হয় নহয়, ঘৈণীয়েকে বেলেগৰ বিয়া খাব যায়, গিৰিয়েকে বেলেগৰ বিয়া খাব যায়, আপা আপি হৰে মৰে। কিছুমান চহৰৰ সৰু ল'ৰা ছোৱালীবিলাকে আইচক্ৰীম খাই দেখিলি ইমান ধুনীয়া লাগে নহয়, সিহঁতৰ একটো বৰফত দাগো কাপোৰত লাগবা নেদে, ইমান ডিচিপ্লিনত খায়। আমাৰ এইফালে ল'ৰা ছোৱালী যেনকৈ খাব নহয়, গোটেই কাপোৰটো চেক লগাবই আৰু নাকাৰে সেইগুণ আইচক্ৰীমত লাগি হাতেৰে কিলা গুটি দি বৈ যায়। সিহঁতৰ সেইখিনিও সাৰি যাব নোৱাৰে, সেইখিনিও চেলকা মাৰি খাব, যি ফেকালি চেলকা দেই নহয়। কিছুমান চহৰৰ ছোৱালীবিলাকক দেখিলে ইমান ভাল লাগে, জানো মোৰ লগত কেটৰিনা কাইফে দি আছে। আমাৰ এইফালে ছোৱালীবিলাকক দেখিলে আমাৰ বাৰীৰ পিছত নালাটোক লগি মনত পৰে, দাঁতকেইটা এতিয়া সৰি সৰি নোহোৱা হৈছে চিগাৰ খোৱাৰ কোবত। কিছুমান চহৰৰ চিনেমাৰ হিৰইনবিলাকক দেখিলে মোৰ খুব ভাল লাগে, যেনে বৰষাৰাণী বিষয়া প্ৰস্তুতি বৰষৰ, ইমান ধুনীয়াকৈ বডি মেইনটেইন কৰিছে নহয়, জিমত যায় ধৰবাই নোৱাৰি, 60 বছৰ হ'লে সিহঁতক 20 বছৰ যেন লাগে। আমাৰ গাঁৱত সেই 20 বছৰ পিছত গিৰিয়েক ঘৈণীয়েকক একে দেখা হৈ যায়, চলি বুলি ভাবে মাইক মাই বুলি মাতিম নে এতিয়া ভদ্ৰতীয়া বুলি মাতিম। কিছুমান চহৰত ধনী মহিলাবিলাক বিৰাট মৰ্দান হৈ থাকে, কাৰণ প্ৰায়ভাগৰে পঢ়া শুনা আছে, সিহঁতৰ ভাল ভাল চাকৰিও আছে, সেইকাৰণে সিহঁতে দেখিবলৈ বিৰাট ধুনীয়া। আৰু আমাৰ এইফালে তিৰিবিলাকক যিয়ে দেখে নহয়, ঠগটো নায়ে, সিহঁতক ধৰি মোৰ গাঁত থাকিব ইচ্ছা নহৈছে। ইহঁতক ৰাতি দেখা পালি মানুহ মাৰা যাব কোনোবা। সিহঁততকে আমাৰ ঘৰৰ চোফা চেটিখানে কিজানি ধুনীয়া। সিহঁতেতো হাঁহিবা নাজানে, সিহঁতে যদি বিয়া খাব গ'লে হাঁহে নহয়, ৰিচিপশ্যন পাৰ্টি মুখত দালি ঢালি দেয় সিহঁতৰ, ইমান ডাঙৰ মুখ জ্বলা হস্তিৰ নিচিনা। কিছুমান ধনী ঘৰৰ ল'ৰাৰ মাইনাকবিলাক যদি সিহঁতক খবৰ ল'ব আহে নহয় বিহুৰ টাইমত, ভাগিনাহঁতক কিমান দামী দামী কাপোৰ লৈ আহিব, পাৰিলে দামী দামী মিঠাইও লৈ আহে। আমাৰ মামাহঁতে কেৱল গেঞ্জি কেইটাই চিনি পায়, আৰু যিহে গেঞ্জি আনব নহয় আঁঠুৰ তলত পৰা, গেঞ্জিয়ে নাই মেক্সিয়ে ধৰবাই নোৱাৰি। আৰু মিঠাই কেইটাও ভাল মিঠাই চিনিয়ে নাপায়, সেই গজা আৰু ফুৰমা কেইডালে চিনি পায়, আৰু ভাল মিঠাই দেখাই নাপায় সিহঁতে। চহৰৰ মানুহবিলাক এনি টাইম কামতেই ব্যস্ত, যদি আপোনালোকে সিহঁতক সোধেও নহয় ক'ৰ পৰা আহিলে, সিহঁতক ক'ব ডাইৰেক্ট কামৰ পৰাই আহিলোঁ, সিহঁতৰ ভালকৈ উত্তৰ দিবৰে সময় নাই, ইমান বিজি। আমাৰ গাঁৱৰ ফালে যদি সোধে নহয় ক'ৰ পৰা আহিলে, সিহঁতে পাৰিলে বহি পিনে কথা পাতব। সেইদিনে এজন মানুহ আহি পিনে আমাৰ খুৰাক সুধছি, খুৰা অমুকৰ ঘৰ কোনটোৱে? আমাৰ খুৰাই লগে লগ চাইকেলখন জাপ মাৰি উঠছে, বল বল মই চিনি পাওঁ বল, বিৰাট লোভিয়া চাউৰ বিৰাট লোভিয়া। সেই মানুহটোৰ লগত পুৰা 4-5 ঘণ্টা ঘূৰি আছে, পুৰা চাহ পানী খাই গধূলি কৰি দিছে ঘৰ আহি পাইছে। হাই বন্ধুসকল, যদি আপোনালোকে এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেলটো অল কৰি দিব, যাতে আমি এনেধৰণৰ ভিডিঅ' আপডেট দিলে আপোনালোকে প্ৰথমতে পাব। তেন্তে বলক আজিলৈ এৰিছোঁ, টাটা বাই বাই, জয় আই অসম, জয় জুবিন দা।